হেই ফ্ৰেণ্ডছ, আপোনালোকে পিছে মোৰ যোৱা মিনি ব্লগটো চালে নে নাই? তাততো মই কৈছিলোঁ যে মই আজি কলপচলা আৰু গাহৰি মাংসৰ ৰেচিপি দিম। তাৰ বাবে কেৰাহীখনত অকণমান তেল দি পিঁয়াজ আৰু শুকান জলকীয়া ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু কলপচলাখিনিত হালধি নিমখ সানি ছাইডত ৰাখি দিছোঁ। এতিয়া গাহৰি মাংসখিনি পিঁয়াজৰ সৈতে ৰঙা হোৱালে ফ্ৰাই কৰি যেতিয়া তেল বিৰিঙিব তেতিয়া তাত কলপচলাখিনি দি দিম আৰু কলপচলাখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম। যেতিয়ালৈ গোটেই কলপচলাখিনিৰ ৰংটো সলনি হৈ অলপমান ৰঙচুৱা হৈ নাযায় আৰু কলপচলাৰ পানীবোৰ শুকাই গৈ তেল বিৰিঙিবলৈ নলয়। আৰু যেতিয়া কলপচলাৰ তেল বিৰিঙিব, এয়া দেখিছেনে ৰঙা হৈ গৈছে। এতিয়া ইয়াত অকণমান জোখমতে পানী দিম। মোৰ আজি শুকান ধৰণেই খাবলৈ মন আছিলে, সেইকাৰণে পানী দিও ভালদৰে সিজাই কম জুইত সিজাই যেতিয়ালৈ শুকাই যায় তেতিয়ালৈকে ৰখিম আৰু শুকাই যোৱাৰ পিছত আমাৰ গাহৰি মাংস খাবলৈ ৰেডি। কেনেকুৱা লাগিছে জনাব দেই।